हेलो स्टूडेंट्स नमस्कार मैं मफिदुल इस्लाम आज তোমালোকৰ ক্লাস 10 ৰ নতুন গণিতৰ অনুশীলনী R4 স্টার্ট কৰিম R4 প্ৰথম প্ৰশ্ন সাধাৰণ উৎপাদক উলিয়া এক নম্বৰত দিয়া আছে 14pq, 28p² q² 14pq ভাগাই লব লাগিব 14 ক হৰণ কৰিবা 14 2 ৰে হৰণ কৰিলে 7 দুগুণ 14 2 into 7 into ইয়াত p আৰু q আছে গতিকে p into q তাৰপিছত 28 ভাগাই লোৱা 28 2 ৰে হৰণ কৰিলে 2 দুইত একবাৰ 2 8 চাৰিবাৰ আকৌ 2 ৰে 2 7 গুণ 14 এতিয়া এই সংখ্যাকেইটা মই ইয়াত পূৰণ আকাৰে লিখিম 2 into 2 into 7 2 into 2 into 7 তাৰপিছত p দুটা আছে p দুটা আছে p into p আৰু q দুটা আছে q into q এটাকে 14pq আৰু 28p² q² ৰ সাধাৰণ উৎপাদক ইকুয়াল কি হব সাধারণ মানে কমন মিল থাকা এইটো 7 7 2 into 7 into বাকি আৰু কি মিল আছে p এটা তাৰপিছত q পূৰণ কৰি দিলে 2 7 গুণ 14 আৰু pq এইটো 2 নম্বৰটো আছে 16x³ minus 4x² আৰু এটা আছে 32x 16x³ minus 4x² এই দুটো কমন কি আছে দুফালে ইয়াত যেহেতু 16 আছে 16 মানে কি 4 4 গুণ 16 তাৰ মানে ইয়াতো 4 আছে ইয়াতো 4 আছে গতিকে কি হ'ব 4 আহিব এইফালে আছে x² এইফালে আছে x³ এটাকে মই কি কমন লব পাৰো x² যেহেতু x দুটা আছে এইফালে আছে তিনিটা গতিকে মই এটলিষ্ট দুটাটো কমন লব পাৰো কমন ললে ইয়াত আৰু এটা 4 থাকিব 4 এটা ৰৈ গল 4 4 গুণ 16 তাৰপিছত x² লৈছো আৰু এটা x থাকিল মাইনাস আছে মাইনাস তাৰপিছত 4x² কমন লোৱা হৈছে 1 থাকিল আকৌ ভাঙি দিয়া এই দুটা ভাঙা যায় 4 ৰ উৎপাদক 2 পূৰণ 2 তাৰপিছত x কেটা আছে x দুটা আছে x পূৰণ x 4x minus 1 এতিয়া 32x 32 2 16 তাৰপিছত 2 16 8 বাৰ 2 8 4 বাৰ 2 4 2 বাৰ 1 2 3 4 5 5টা 2 ওলাল 2 into 2 into 2 into 2 into 2 into x কেটা আছে এটা আছে into x মিল কি আছে দেখে সাধারণ উৎপাদক কি হ'ব 2 2 পূৰণ 2 2 আৰু কি মিল আছে ইয়াত x এটা আছে গতিকে কি হ'ব x এটা পূৰণ কৰিলে 4x হৈ গল এতিয়া 3 নম্বৰ 20pq 30qr 40rp এইকেইটা মই ইয়াত উৎপাদক ওলাইছো কেনেকৈ ওলোৱা হয় দেখা 20 2 ৰে 2 একবাৰ 0 2 5 2 দুটা আছে 5 এটা আছে 2 দুটা 5 এটা আৰু লগত p আৰু q পূৰণ কৰি দিছো তাৰপিছত 30 2 2 30 15 বাৰ 3 ৰে 3 5 গুণ 15 2 3 5 এটো 2 3 5 আৰু লগতে qr আছে qr 42 দেখা 42
20 2 10 2 5 তিনিটা 2 আৰু এটা 5 তিনিটা 2 এটা 5 আৰু আৰপিও দিছো এতিয়া 1 2 3 তিনিওটাতে 2 কমন আছে 2 আছে তাৰপিছত বাকি আৰু সংখ্যা আছে নেকি 5 আছে এটা 5 তাৰপিছত 3 নাই গোটেইকেইটাত তাৰপিছত পি দেখা পি গোটেইকেইটাত নাই খালি এই দুটাত আছে এইটো আৰু এইটো কিউ দুটাত আছে আৰু দুটাত আছে গতিকে এই দুটাই হ'ব 2 আৰু 5 2 5 গুণ 10 গতিকে এইকেইটা সংখ্যাৰ সাধাৰণ উৎপাদক কিমান 10 4 নম্বৰ প্ৰশ্ন 3x স্কয়াৰ y কিউব, 10x কিউব y স্কয়াৰ, 6x স্কয়াৰ y স্কয়াৰ z দেখা কেনেকৈ কৰো 3 পূৰণ x দুটা আছে গতিকে x পূৰণ x আৰু y তিনিটা আছে y পূৰণ y ইয়াত 10 আছে গতিকে কি হ'ব 10ক হৰণ কৰি লোৱা 2 5 গুণ 10 2 5 গুণ 10 ইনটু x তিনিটা আছে x পূৰণ x y দুটা আছে y পূৰণ y ইয়াত 6 আছে 2 3 গুণ 6 আৰু x দুটা আছে x পূৰণ x y দুটা আছে y পূৰণ z এটা আছে গতিকে z সাধাৰণ উৎপাদক কি হ'ব চেক কৰা কি সংখ্যা মিল আছে ইয়াত 3 আছে বাট ইয়াত 3 নাই ইয়াত 2 নাই ইয়াত আছে ইয়াত 5 নাই ইয়াত 5 আছে ইয়াত 5 নাই গতিকে সংখ্যা এটাও নাহে x ইয়াত আছে দুটা ইয়াত আছে তিনিটা ইয়াত দুটা গতিকে x দুটা হেল x পূৰণ x এতিয়া y ত যোৱা y ইয়াত দুটা আছে ইয়াত দুটা আছে ইয়াতো দুটা আছে y পূৰণ y z এটাই আছে মাত্ৰ গতিকে কি হ'ব এইকেইটা পূৰণ কৰি দিলে হ'ল x স্কয়াৰ y স্কয়াৰ 2 নম্বৰ উৎপাদক বিশ্লেষণ কৰা 4a স্কয়াৰ প্লাস 8x কিউব টুৰ গোটেইকেইটা প্ৰশ্ন আছে ইয়াত দেখা কেনেকৈ কৰো ইয়াত দুটা পদ আছে এই দুটা পদত কমন দেখা কি আছে মিল কি আছে দুফালে কি আছে ইয়াত 4 আছে ইয়াত 8 আছে মনত ৰাখিবা ইয়াত 4 আছে ইয়াত 8 আছে এতিয়া ইয়াত 4 আছে ইয়াতো 4 আছে কিন্তু কোন ৰূপত 2 into 4 তাৰমানে ইয়াতো 4 আছে ইয়াতো আছে এটাকে 4 কমন লোৱা যায় এতিয়া ইয়াত আছে a স্কয়াৰ ইয়াত আছে a কিউব তাৰমানে আমি কি কমন ল'ব পাৰো এট লিষ্ট a স্কয়াৰ কমন ল'ব পাৰো তাৰপিছত ইয়াত 4a স্কয়াৰ আছিল 4a স্কয়াৰ কমন লোৱা হৈছে কি থাকিব 1 থাকিব প্লাস 8a কিউব আছিল 8 ৰ পৰা 4 লৈছো পূৰণ হিচাপে এইটো যেহেতু পূৰণ গতিকে কি থাকিব 2 থাকিব a কিউব আছিল a স্কয়াৰ লৈছো এটা a থাকিব যেহেতু তিনিটা a আছিল দুটা লৈছো আৰু এটা থাকিল যেহেতু পূৰণ কৰিলে আকৌ a কিউব হ'ব লাগিব a স্কয়াৰ আৰু a পূৰণ কৰিলে a কিউব 4 আৰু 2 পূৰণ কৰিলে 8 4a স্কয়াৰ 1 ৰ লগত পূৰণ কৰিলে 4a স্কয়াৰ তাৰমানে আকৌ পূৰণ কৰি আগতটো আহিব লাগিব এতিয়া 2 নম্বৰ প্ৰশ্ন চোৱা একদম ইজি সিম্পল ইয়াত 7 আছে ইয়াতো 7 আছে কিন্তু কত আছে 21 মানে কি হয় 3 7 গুণ 21 তো ইয়াত 7 আছে আৰু দুফালে কি আছে ইয়াত x দুটা আছে ইয়াত x এটা আছে y এটা আছে এইফালে y দুটা আছে গতিকে কি হ'ব 7 কমন আহিল x যেহেতু এই সাইডত এটা আছে গতিকে এটা আহিব আৰু y এই সাইডত এটা আছে গতিকে এটা কৰি কমন আহিল x আৰু y কমন আহিল কমন আহিল কি 7xy বাকি কি থাকিল ইয়াত এটা x থাকিল কিয় কাৰণ পূৰণ কৰিলে আকৌ এইটোৱে হ'ব লাগিব 7xy x ৰ লগত পূৰণ কৰিলে x স্কয়াৰ হ'ব পূৰণ কৰিলে বাকি 7 হয় মাইনাস আছে মাইনাস তাৰপিছত এইফালৰ পৰা মই কি কমন লৈছো x টো আনিছো তাৰপিছত y দুটা আছিল এটা আনিছো এটা y থাকিল 21 ৰ 7 আনিছো 3 থাকিল
হৈ গ'ল ইয়াত চোৱা কি আছে a স্কয়াৰ bc a b স্কয়াৰ c a b c স্কয়াৰ প্ৰতিটোই আছে মানে a b c গোটেইকেইটাত আছে কিন্তু ইয়াত a দুটা আছে ইয়াত b দুটা আছে ইয়াত c দুটা আছে এটলিষ্ট গোটেইকেইটাৰ পৰা আমি কি কমন ল'ব পাৰো a b c গোটেইকেইটাত আছে ইয়াৰ কি কমন লৈছো bc উঠাই আনিছো দেখা এইটো bc নাথাকিল a দুটা আছিল এটা লৈছো আৰু এটা a থাকিল ইয়াৰ পৰা কি কমন লৈছো ইয়াৰ পৰা কি আহিল a আহিল c আহিল c আহিল b দুটা আছিল এটা আহিল তো এটা b থাকিল ইয়াত a b আহিছে c এটা আহিছে গতিকে এটা c থাকিব এইখিনি এতিয়া 4 নম্বৰটো a স্কয়াৰ আছে a কিউব আছে গতিকে কি ল'ব পাৰো a স্কয়াৰ ইয়াত তিনিটা আছিল দুটা কমন লৈছো এটা a থাকিল মাইনাস a স্কয়াৰ গুছি আহিল b থাকিল b স্কয়াৰ থাকিল 3 নম্বৰতো উৎপাদক বিশ্লেষণ কৰিব লাগে দেখা ইয়াত পদ কেইটা আছে চাৰিটা আছে 1 2 3 4 এই যে প্লাস 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 প্লাসৰ এইফালে এটা এইটো এটা চাৰিটা পদ আছে চাৰিটা পদৰ পৰা কমন লৈ একেবাৰে ইজি মনত ৰাখিবা যে দুটা কৰি ভগাই লোৱা এই দুটাৰ পৰা আৰু এই দুটাৰ পৰা কি কমন আছে দুফালে কি আছে x আছে গতিকে x কমন লোৱা x দুফালে আছিল এইফালে কি দুটা x আছিল এটা কমন লৈছো এটা x থাকিল আৰু এইফালৰ x টো কমন লৈছো y থাকিল তাৰ পিছত দুফালে কি কমন আছে 6 কমন আছে বাকি কি থাকিল x y আৰু এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিবা এই ব্ৰেকেটটো আৰু এই ব্ৰেকেটটো যেতিয়া চাৰিটা পদৰ পৰা কমন লোৱা যায় তেতিয়া এই ব্ৰেকেট আৰু এই ব্ৰেকেটৰ ভিতৰৰ মানটো একে হ'ব লাগিব সেম হ'ব লাগিব এই দুটাতে কি আছে এতিয়া বৰ্তমান সেম আছে এতেকে মই কমন ল'ব পাৰো এই দুটাৰ পৰা কমন লোৱা যায় তাৰ মানে এই দুটা সেম আছে গতিকে এই দুটা কমন ললো x y ভাবিলো যে এই দুটা বস্তু মই এইটো আৰু এইটো তুলি আনিছো উঠাই লৈ আহিছো বাকি কি থাকিল হেতু এই ব্ৰেকেটত লিখিম বাকি থাকিল x 6 একেবাৰে ইজি কৈ বুজাই দিছো বুজিব লাগিবই মাস্ট বি এতিয়া 2 নম্বৰ প্ৰশ্ন দেখা ইয়াতো কমন কি আছে ইয়াতো লক্ষ্য কৰা পদ চাৰিটা আছে এইটো ইজি হয় এই দুটাৰ পৰা কমন কি আছে দেখা এই দুটাত আছে x কমন ললা ন y থাকিল প্লাস x টো কমন লৈছা কি থাকিবনো x টো কমন লৈছা কি থাকিব যদি x এ কমন লৈছা এটা বস্তু যি আছে হেতু গোটেই বস্তুখিনি লৈছা তেতিয়া থাকিব কমন 1 মানে কি থাকিব তেতিয়া 1 থাকিব প্লাস এই ব্ৰেকেটটো আকৌ ইয়াত কি হ'ব ৰিপিট হ'ব এতেকে মই আগতে ব্ৰেকেটটো দিলো y 1 ইয়াৰ পৰা কমন লোৱা হৈছে 1 কিয় মই কৈ আছো y লগত 1 পূৰণ আছে মনে মনে 1 লগত 1 পূৰণ দিয়া যায় তো সেই 1 দুফালে থাকিল না দুফালৰ পৰা 1 টো কমন লোৱা তো এতিয়া দুফালে ব্ৰেকেট দুটা সেম আছে উঠাই লৈ আহা y 1 তেনেহলে কি থাকিল x 1 একদম ইজি পানীৰ নিচিনা তাৰ পিছতটো দেখা 3 নম্বৰ ইয়াত পদ কেইটা আছে 1 2 3 4 চাৰিটাই আছে চাৰিটাৰ পৰা কমন লোৱা দুটা কৰি কমন লোৱা এই দুটাৰ পৰা কি কমন আছে এফালে 24 আছে ইয়াত 12 এর না 24 আছে না নাই আছে 24 টো 2 পূৰণ 12 এই ৰূপত আছে আৰু x দুফালে আছে x স্কয়াৰ আছে y কিন্তু দুফালে নাই গতিকে কি কমন আহে 12 x স্কয়াৰ এই দুফালৰ পৰা 12 x স্কয়াৰ কমন ললো ইয়াত এটা 2 থাকিল কাৰণ কিয় 12 2 গুণ 24 x স্কয়াৰ গুছি আহিল y থাকিল তাৰ পিছত 12 আহিছে x স্কয়াৰ আহিছে তাৰ মানে 12 x স্কয়াৰ আছিল 12 x স্কয়াৰ আহিছে গতিকে কি থাকিব 1 থাকিব তাৰ পিছত মনত ৰাখিবা এই ব্ৰেকেটটোৱে কি হ'ব ইয়াত ৰিপিট হ'ব 2y 1
তাৰমানে ইয়াত কি থাকিব মাইনাছ আছে মাইনাছটো দি লোৱা তাৰপিছত সংখ্যা 12 আছিল তোৰ লগত কিমান পূৰণ কৰিলে 12 হ'ব 6 ইয়াত লক্ষ্য কৰা এবাৰ দেখা 6 2 গুণ 12 তাৰপিছত ৰবা এটা x আছে 6x এটো 6 আৰু x সৰি ভুল হৈছিল দুফালৰ পৰা 6x কমন বাকি এই ব্ৰেকেটটো ৰিপিট হল পূৰণ কৰিলে আকৌ ঘূৰি আহে না নাই সেই বস্তু দুটা হয় না নাই মাইনাসে প্লাসে মাইনাস 6 2 গুণ 12 x y x y পিছত মাইনাসে প্লাসে মাইনাস 6x 1 ৰ লগত পূৰণ কৰিলে 6x এ হ'ব এতিয়া দুফালে ব্ৰেকেট কি আছে সেম আছে গতিকে 2y plus 1 কমন লোৱা তাৰপিছত কি ৰল 12x স্কয়াৰ minus এতে 6x এতিয়া এই ব্ৰেকেটৰ পৰা আকৌ কমন লোৱা যায় ইয়াত 2y plus 1 ব্ৰেকেটৰ পৰা কি কমন আহে দেখা ইয়াত 12 আছে ইয়াত 6 আছে তাৰ মানে 12 ৰ ইয়াত 6 আছে না নাই আছে 6 আৰু দুফালে x কমন লোৱা যায় যেহেতু দুফালে x আছে গতিকে x কমন লোৱা যায় 6x কমন আহিল ইয়াত কি থাকিব 6 লগত 2 পূৰণ কৰিলে 12 6 2 গুণ 12 তো তাৰ মানে 6 2 6 গুণ 12 আছিল 6 টো লৈছো 2 থাকিল x দুটা আছিল এটা লৈছো এটা x থাকিল আৰু কি থাকিব মাইনাস 6x এ কমন লৈছো গতিকে 1 থাকিব এতিয়া এই দুটা বস্তু একেলগ কৰা আৰু এই 6x টো আগত লৈ আহা 6x তাৰপিছত 2y plus 1 2x minus 1 6 টো ভাগে দিয়া 2 3 3 2 গুণ 6 2 3 গুণ 3 2 গুণ একে ৰাখিলে হল কোনো প্ৰবলেম নাই লিখলে হল এটা এইখিনি এই কোশ্চেনটো বেছি ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট প্ৰতিবাৰে ফাইনাল পৰীক্ষা দিয়ে এইটো z minus 7 plus 7xy minus xyz এটো অলপ কিবা কিবি কৰিব লগা কাম আছে গতিকে এই প্ৰশ্নটো অলপ ইম্পৰ্টেন্ট হয় ভালকে কৰিবা মনোযোগ দিয়া কি আছে মিল কি আছে মানে একে ধৰণৰ কি আছে ইয়াত 7 আছে ইয়াতো 7 আছে গতিকে প্লাসৰ অংশটো আগত আনা এইটো প্লাস আছে গতিকে 7xy এটো আগত প্লাস আছে কাৰণে আগত দিছো তাৰপিছত 7 ৰ আগত মাইনাস আছে যেটো পিছত লিখা তাৰপিছত ইয়াতো z আছে ইয়াতো z আছে গতিকে এইটো প্লাস আছে এইটো আগত লিখা z তাৰপিছত এইটো পিছত ৰাখি দিয়া x y z মাইনাস আছে কাৰণে পিছত দিলো কি কৰিলো জাস্ট ইয়াত এটাই কাম কৰিছো 7 7 মিল আছে কাৰণে এই দুটা আগত দিছো তাৰপিছত z ইয়াতো z আছে গতিকে এই দুটা একেলগ কৰিছো দুটা এতিয়া এই দুটাৰ পৰা কি কমন আছে 7 কমন আছে xy minus 7 এ আনিছো 7 এ কমন আহিছে গতিকে কি থাকিব 1 থাকিব প্লাস দুফালত কি আছে দুফালে z আছে গতিকে z কমন এতিয়া z ৰ পৰা z এ আনিছো কি থাকিব 1 থাকিব মাইনাস ইয়াৰ পৰা z কমন লৈছো কি থাকিল xy থাকিল এতিয়া লক্ষ্য কৰা এটা বস্তু আমি যে কমন লও এই ব্ৰেকেট দুটা কি হ'ব লাগে সেম হ'ব লাগে কিন্তু xy minus 1 আৰু ইয়াত 1 minus xy উল্টা আছে গতিকে এটা কাম কৰা যায় কি 7xy minus 1 এই প্লাসটো মাইনাস দিলে কি হয় লক্ষ্য কৰা এই প্লাসটো মাইনাস দিলে কি হয় এটা ম্যাজিক হ'ব দেখা এতিয়া মাইনাসে প্লাসে এইটো মাইনাস হ'ব মাইনাসে প্লাস এইটো হল এই প্লাসটো মাইনাস দিছো যাৰ বাবে এই ব্ৰেকেটৰ দুটা চিন চেঞ্জ হৈ গল গতিকে মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাস 1 হৈছে ইয়াত কি কৰিবা এটা কাম মনত ৰাখিবা যে এইটো কাম কৰা হৈছে কি দুটা ব্ৰেকেট একে নহয় কাৰণে মই ইয়াত মাইনাস দিছো মাইনাস দিয়াত কি হল ব্ৰেকেট দুটা একে হল তাৰ পাছতহে এইবাৰ কমন আহিব কি কমন আহে দেখা দুফালে কি আছে এই ব্ৰেকেটটো আৰু এই ব্ৰেকেটটো উঠাই আনা
এক্স ৱাই মাইনাছ 1 তাৰপিছত কি বাকী ৰ'ল এই ব্ৰেকেটটো লিখি দিয়া এই ব্ৰেকেটৰ ভিতৰত লিখি দিয়া 7 মাইনাছ জেড 7 মাইনাছ জেড হৈ গ'ল সিম্পল বেছি টান নহয় কি কৰিছোঁ ইয়াত জেড জেড একেলগ কৰিছোঁ 7 7 একেলগ কৰিছোঁ প্লাছটো খালি আগত ৰাখিব লাগে মাইনাছটো পিছত তাৰপিছত এই দুটাৰ পৰা 7 কমন লৈছোঁ এক্স ৱাই থাকিল ইয়াত 7 আনিছোঁ 1 থাকিল তাৰপিছত দুফালে জেড আছে জেড কমন লোৱা ইয়াৰ জেড আনিছোঁ 1 থাকিল তাৰপিছত জেড আনিছোঁ এক্স ৱাই থাকিল এতিয়া দেখা দুফালে একে নহয় সেম নথকাৰ বাবে জেডটোৰ আগত প্লাছ আছে প্লাছটো মাইনাছ কৰিছোঁ এইটো পৰিৱৰ্তন হৈছে ইয়াত এইটো প্লাছ হ'ল এইটো মাইনাছ হ'ল কাৰণ কিয় মাইনাছে প্লাছে মাইনাছে প্লাছ হৈছে এইখিনি কাম কিন্তু পাহৰি নাযাবা দেই এইখিনি হৈ গ'ল 4 নম্বৰ 4x² + 12x + 9 এই অংকটোক আমাক উৎপাদক বিশ্লেষণ কৰিব লাগে ইয়াত আমি এই ফৰ্মুলা ব্যৱহাৰ কৰি আমি এই অংকটো সলিউশন কৰিম কেনেকৈ কৰে a + b² a² + 2ab + b² ফৰ্মুলাৰ এইটো সাইডৰ লগত এইটো সাইড অলপ মিল আছে দেখা ইয়াতো পদ তিনিটা আছে ইয়াতো পদ তিনিটাই আছে হয় না প্ৰথম x² আছে ইয়াত a² আছে লাষ্টটো স্কোয়ারত নাই 4 এর বর্গমূল কি হয় 4 এর বর্গমূল হয় 2 মানে 4 কে আমি এনেকে লিখিব পারো 4 হরণ করলে কি হবে 2 × 2 তার মানে 4 মানে কি হয় 2 স্কয়ার এটাকে মই ফরক 2 আৰু x দুটা মিলি কি লিখিব পাৰো 4x² মই 2x হোল স্কয়ার লিখিব পাৰো তাৰ পিছত দেখা মিডল টার্মটো একে থাকিব তাৰ পিছত এটো কি হয় 3 স্কয়ার মানে কিমান 9 9 মানে কি হয় 3 3 মানে 9 মানে 3 স্কয়ার এটাকে মই 9 ক 3 স্কয়ার বুলি লিখিলো এবাৰ লক্ষ্য কৰা মেইন কাম হ'ব এতিয়া এটো a স্কয়ার বুলি ভাবা এটো b স্কয়ার বুলি ভাবা a স্কয়ার আৰু b স্কয়ার মিলিছে না নাই মিলিছে তাৰ পিছত মিডল টার্ম এটো বনাবা লাগে তো কি কৰিম 2x হোল স্কয়ার তার মানে a² a2 কোনটো a2 তো লিখিছো মই তাৰ পিছত এটো মানে ডট প্ৰডাক্ট মানে এটো মানে ডট পূরণ এতিয়া a আছে a মানে কি হয় ব্র্যাকেটের ভিতৰখিনি হয় a 2x ইয়াত কি আছে হেতু আমাক লক্ষ্য কৰি লাভ নাই ইয়াত ফলো কৰিব লাগিব 2ab 2a এতিয়া b কি হয় পূরণ এটো পূরণ দিছো b হয় 3 প্লাস b² মানে 3 স্কয়ার এই দুটা সেম তললৈ আহিল কিন্তু এই মিডল টার্মটো আমাক ইয়াৰ দ্বাৰা ভাঙিব লাগে কেনেকৈ ভাঙিলো দেখা 2ab গতিকে 2ab হল একেটা পূরণ কৰি 12x এ হ'ব 2 2 4 4 লগত 3 পূরণ কৰিলে 12 এটো x বুঝছে এতিয়া দেখা a² + twice ab + b² a² + twice ab + b² যেহেতু এইটো মই শর্টত a + b হোল স্কয়ার লিখিব পাৰো ইয়াতো মই কি লিখিব পাৰো ইয়াতো মই কি লিখিব পাৰিম a + b এটো হল a এটো হল b হোল স্কয়ার এটো a এটো b হোল স্কয়ার হৈছে তাৰ পিছত পাৱাৰ যেহেতু 2 আছে পাৱাৰ 2 আছে এই বস্তুক মই দুবাৰ লিখিব পাৰো 2x + 3 আৰু এবাৰ 2x + 3 যেহেতু 4 ক মই 2 স্কয়ার মানে কি 4 হয় 2 2 4 সেমিকে ভাঙি দিলো এটো আকৌ আন এটা নিয়ম আছে এবাৰ কৰিম আমি উৎপাদক বিশ্লেষণ পদ্ধতি অথবা এইটো নিয়ম 4x² + 12x + 9 নিয়মটো কি হয় যে x² ৰ সহগ কিমান আছে 4 আছে এই 4 ৰ লগত ধ্ৰুবক পদ কিমান আছে 9 আছে এই দুটা হ'ব পূরণ কিমান হ'ব 4 পূরণ 9 36 এবাৰ 36 ক মই ভাঙাই উৎপাদক ওলাই 36 ৰ দুটা উৎপাদক ওলাম সেই দুটাৰে প্লাস মাইনাস কৰি এই মিডলত যে আছে টার্মসটো এই মিডল টার্মটো মই দুটা বনাব লাগে
ইয়াত পদ আছে 3টা মই 4টা বনাই তাৰপিছত দুটাৰ পৰা কমন ল'ম 6 পূৰণ 6 কিমান হ'ব 6 পূৰণ 6 6 6 গুণ 36 6 যোগ 6 6 প্লাস 6 এটো কিমান হয় যোগ কৰিলে কিমান 12 এতেকে এই 12 ঠাইত মই কি লিখিম 6 প্লাস 6 কত এই 12 টো তুলি দিম 4x স্কয়ার প্লাস এই 12 টো তুলি দিয়া কি হ'ব তেনেহলে 12 টোৰ জাগাত 6 প্লাস 6 লিখি দিয়া 6 প্লাস 6 x আছে x টো লিখি দিয়া 9 আছে 9 লিখা এই 4x স্কয়ারে হল 9 9 এ হল খালি 12 টোৰ জাগাত মই কি লিখিলো এই 12 ৰ জাগাত 6 প্লাস 6 এইটো এতিয়া কি কৰিম এইটো সেম হ'ব তাৰপিছত 6 ৰ লগত x পূৰণ কৰিলে 6x 6 ৰ লগত x পূৰণ কৰিলে 6x প্লাস আছে প্লাস টো দিলো 6x তাৰপিছত 9 এটা দুটাৰ পৰা কমন যায় এই দুটাত কমন আছে কি আছে দেখা ইয়াত 2 আছে 2 2 গুণ 4 ইয়াতো 2 আছে ইয়াতো 2 আছে কি আছে 2 3 গুণ 6 তো দুফালে 2 আছে 2 আৰু দুফালে x আছে না নাই আছে গতিকে কি হ'ব 2x কমন আহিল ইয়াত যেহেতু এটা x আছে গতিকে এটা x কমন আহিব ইয়াৰ পৰা কি কমন লৈছো 2 লৈছো এটা 2 থাকিল 2 গুণ 4 দুটা x আছে এটা লৈছো এটা থাকিল তাৰ পিছত প্লাস ইয়াৰে কি কমন লৈছো 2 কমন লৈছো 2 3 গুণ 6 যেহেতু ব্র্যাকেট মানে পূরণ 2 3 গুণ 6 x এটা আছে লৈছো x না থাকে তাৰ পিছত এই ব্র্যাকেটটো আকৌ কি হ'ব মই কৈছো ইয়াত আকৌ ৰিপিট হ'ব 2x 3 তো এটাকে কমন কি হ'ব কমন হ'ব 3 কি হ'ব 2 3 2 গুণ 6 আৰু 3 3 গুণ 9 হৈছে তাৰ পিছত দেখা এই দুটা ব্র্যাকেট যেহেতু সেম গতিকে কি কৰিবা তুলি আনিবা 2x 3 এই ব্র্যাকেট দুটা যেহেতু সেম গতিকে উঠাই লৈ আহা উঠালে কি থাকিব 2x 3 2x 3 হৈ গল ইয়াৰ ৰিজাল্ট আৰু ইয়াৰ ৰিজাল্ট একে হৈছে না নাই দেখা মেথড অঙ্ক কৰাৰ নিয়মটো বেলেগ বেলেগ কিন্তু অঙ্কৰ ৰিজাল্টটো একে এতিয়া 4 2 নম্বৰ প্ৰশ্নটো মন কৰা 25m square plus 30m plus 9 এই অঙ্কটো মই এই ফৰ্মুলা দ্বাৰা কৰিম 25 নো কি 25 ক হৰণ কৰিলে 5 5 25 এটাকে আৰু এটা আছে 9 আছে 3 3 9 কি হ'ব 25 মানে 5 স্কয়ার 5m স্কয়ার আছে গতিকে দুটা মিলি 5m হোল স্কয়ার তাৰপিছত 30m লিখা তাৰপিছত 9 মানে কি 9 মানে 3 স্কয়ার এতিয়া a স্কয়ার b স্কয়ার মিডলত টু a টু বনাব লাগে 2ab a স্কয়ার প্লাস a2 টু লিখি দিয়া তাৰপিছত পূৰণ a মানে এই ব্র্যাকেটেৰ ভিতৰত টু 5m এটো হল a b হল a3 প্লাস b স্কয়ার মানে 3 স্কয়ার তাৰপিছত কি হয় এইখিনি মানে a plus b হোল স্কয়ার হয় গতিকে এইখিনি মানে কি হ'ব a ইয়াৰ a মানে 5m b মানে 3 হোল স্কয়ার দুবাৰ লিখি দিয়া 5m plus 3 5m plus 3 2 আছে মাত্ৰা গতিকে দুবাৰ লিখি দিয়া হৈ গল এই সারিৰ 3 নম্বৰ x square minus 10x plus 25 এটো আকৌ এই ফৰ্মুলাত কৰিম a minus b whole square a square minus twice ab plus b square আগতো ইয়াত প্লাস আছিল ইয়াত মাইনাস আছে কাৰণে মাইনাস পদ কেইটা ইয়াৰ লগত মিলাই দেখা ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে ইয়াত প্লাস আছে গতিকে এইটোৰ লগত টোটালি মিলিছে এতিয়া 25 মানে b স্কয়ার বনাব লাগে ইয়াতো a স্কয়ার আছে কি x square minus 10x plus 25 মানে কি হয় 25 মানে 5 স্কয়ার হয় তাৰপিছত a square minus 2 a মানে হল x b মানে কি হয় 5 plus b square মানে 5 স্কয়ার এটা কি আছে এটো মানে কি হয় a minus b whole square ইয়াতো কি হ'ব a minus b b মানে 5
a মানে x b মানে 5 নাইবা ইয়াতো আছে a b a minus b whole square তাৰপিছত পাৱাৰ 2 আছে গতিকে 2 বাই লিখা x minus 5 x minus 5 হৈ গ'ল তাৰপিছত 1b square minus 88bc plus 16c square ইয়াতো হে একেটাই ফৰ্মুলা ব্যৱহাৰ কৰিম এই ফৰ্মুলাই ব্যৱহাৰ কৰিম যেহেতু মিডলত মাইনাস আছে তো ইয়াক আমাক 21 মানে কি হয় 21 মানে 11 স্কয়ার মানে কি হয় 21 গতিকে কি হ'ব 11b হোল স্কয়ার এটা 11b হোল স্কয়ার মাইনাস 88 লিখিম প্ৰথম তাৰপিছত এটো 16 মানে কি হয় 4 4 গুণ 16 গতিকে 4c স্কয়ার আছে গতিকে 4c হোল স্কয়ার তাৰপিছত a স্কয়ার মাইনাস ইয়াত বনাব লাগে টয়েস ab and b স্কয়ার আছে a স্কয়ার b স্কয়ার ইয়াত লক্ষ্য কৰা a স্কয়ার b স্কয়ার মিডল টার্ম কি হয় মাইনাস টয়েস ab মাইনাস আছে গতিকে এইখিনি আমাক বনাব লাগে কি কৰিম 11p হোল স্কয়ার মাইনাস ইয়াত 2 দিম 2 আছে গতিকে 2 দিছো a হয় কি a হয় a ব্র্যাকেট 2 a ব্র্যাকেটের ভিতরে 2 হয় a 11b এটা হল a আৰু b হয় কি b হয় লাস্টৰ 2 4c প্লাস b স্কয়ার মানে 4c হোল স্কয়ার এতিয়া এইটো মানে কি হয় a - b ইয়াতো a - b হোল স্কয়ার হ'ব ইয়াত কি আছে a - b হোল স্কয়ার দিকে কি হ'ব 11b - 4c হোল স্কয়ার দুবার লিখে দিয়া 11b - 4c 11 আকৌ 11b - 4c হৈ গল এতিয়া 4 এর 5 নাম্বার 9p স্কয়ার - 16q স্কয়ার আৰু ফর্মুলা হ'ব এইটো কি হয় দেখা a স্কয়ার হ'ব এই পদটো হ'ব a স্কয়ার এইটো হ'ব b স্কয়ার আমাক বনাব লাগে ইয়াত কি বনাম a স্কয়ার বনাম a মানে দুটাই বৰ্গ কৰিব লাগিব এটা ব্ৰেকেটৰ ভিতৰত আহিব 9 মানে কি হয় 3 আৰু p 3p হোল স্কয়ার মাইনাস ইয়াত 16 মানে কি হ'ব 4q স্কয়ার 4q হোল স্কয়ার এইটো বৰ্গ কৰিলে এইটো হ'ব এইটো বৰ্গ কৰিলে এইটো হ'ব 3 স্কয়ার মানে 9 p স্কয়ার তাৰপিছত 4 স্কয়ার মানে 16 q স্কয়ার হয় মিলিছে না নাই a স্কয়ার b স্কয়ার মাইনাস আছে তো এতিয়া কি হ'ব এই ফর্মুলা ব্যৱহাৰ হ'ব a + b a - b কি এবাৰ প্লাস হ'ব এবাৰ মাইনাস হ'ব খালি জাস্ট ব্র্যাকেটত আহিব এনেকে দুটা ব্র্যাকেট দি লোৱা তাৰ পিছত দেখা a + b এটা হল a এটা হল b তো 3p + 4q আৰু এবাৰ মাইনাস 3p - 4q হৈ গল 4 এর 6 নম্বরটো l + m হোল স্কয়ার মাইনাস l - m হোল স্কয়ার এই অঙ্কটো এই ফর্মুলাৰে কৰিম এই অঙ্কটোৰ লগত এই ফর্মুলাৰ এই পাৰ্টটোৰ লগত মিলাই চোৱাচোন মিলিছে নে নাই স্কয়ার আছে দুটাতে স্কয়ার আছে এই ব্র্যাকেটৰ পাৰ্টটো এই গোটেইখিনি মানে কি হয় a মাইনাস এই গোটেইখিনি পাৰ্টটো কি হয় b মিলিছে এতিয়া দেখা কেনেকৈ কৰো সেকেন্ড ব্র্যাকেট দিয়া এতিয়া a + b a দিলো প্লাস b মানে l - m এটো হল a এটো হল b এই গোটেই দুটা মিলি কি হয় a এই দুটা মিলি b a + b দিলো a + b হল এতে ব্র্যাকেট ক্লোজ মাইনাস হ'ব a - b l + m এটো হল a মাইনাস l - m ব্র্যাকেট ক্লোজ তাৰপিছত দেখা সেকেন্ড ব্র্যাকেটে হ'ব এতিয়া এই প্ৰথম ব্র্যাকেটটো তুলি দিয়া l + m plus l minus m bracket close তাৰপিছত ব্র্যাকেটটো তুলি দিয়া l plus m কিন্তু এই ব্র্যাকেটটো উঠিলে কি হ'ব এই ব্র্যাকেট তুলি দিলে মাইনাস আছে মাইনাসের পূরণ হ'ব মাইনাসে প্লাস মাইনাস l মাইনাসে প্লাস m এতিয়া মাইনাস m plus m ক্যান্সেল মাইনাস l plus l ক্যান্সেল হল ইয়াত কি থাকিল দুটা l থাকিল 2l into a bracket মানে কি হয় into গতিকে
m প্লাছ m টছ m 2 2 4 lm এইখিনি 4 7 নম্বৰ x² মাইনাছ 13x মাইনাছ 30 এইটো ফৰ্মুলাত নাযায় ডাইৰেক্ট উৎপাদক বিশ্লেষণত কৰিব লাগিব কেনেকৈ কৰে দেখা x² হওক ইয়াত কিমান আছে মনে মনে 1 আছে ইয়াত মনে মনে x² হওক 1 আছে এই 1 ৰ লগত 30 পূৰণ 30 1 গুণ 30 30 আকৌ ভাঙিব লাগিব 30 ৰ উৎপাদক ওলাই দিয়া উৎপাদক দুটা ওলাব লাগিব এই 13 ভঙাব লাগিব 13 ভঙাই দুটা কৰিম পদ আছে তিনিটা চাৰিটা বনাব লাগিব তাৰপিছত কমন লওক তাৰপিছত অংকটো হৈ গ'ল তো কি কৰিম 30 ক ভঙাব লাগিব 2 15 গুণ কত 30 15 ৰ পৰা 13 ঠাইত মই কি বহাম 15 minus 2 x² minus গোটেইকেইটা সেম লিখিম কিন্তু খালি 13 তুলি দিম 13 ৰ জায়গাত কি হ'ব এই ব্ৰেকেটটো আহিব 15 minus 2 x2 লিখি দিয়া তাৰপিছত 30 ধৰিব পাৰিছা 13 ক তুলি মই কি দিছো 15 minus 2 এই 13 ৰ জায়গাত মই 15 minus 2 বহাই দিছো এতিয়া হ'ব x² মাইনাস এ প্লাস এ মাইনাস x ৰ লগত 15 পূৰণ হ'ব 15x মাইনাস এ প্লাস 2 লগত x পূৰণ হ'লে 2x মাইনাস 30 পূৰণ কৰা হ'ল এতিয়া দুটাৰ পৰা কমন লোৱা এই দুটাৰ পৰা কমন কি আছে দুফালে x আছে গতিকে x কমন আহিল ইয়াত x দুটা আছিল এটা কমন আহিল আৰু এটা x থাকিল তাৰপিছত মাইনাস আছে মাইনাস এটা আছিল এটা কমন লৈছো 15 থাকিল তাৰপিছত এই দুফালে কি কমন আছে ইয়াত 2 আছে ইয়াতো 2 আছে 30 মানে কি 2 * 15 গতিকে কি হ'ব 2 কমন আহিব মই কৈছো না যে ব্ৰেকেট এটো আকৌ ৰিপিট হ'ব ইয়াত x মাইনাস কি হ'ব 15 হ'ব বুজিছে তো দেখা 2 ৰ লগত x পূৰণ কৰিলে 2x আৰু 2 ৰ লগত 15 পূৰণ কৰিলে 30 হৈ গ'ল তাৰপিছত এবাৰ এই ব্ৰেকেট দুটা তুলি আনা x minus 15 কি থাকিল এই দুটা x plus 2 হৈ গ'ল 8 নম্বৰ কি আছে y² minus 5y minus 36 y² হওক কিমান আছে 1 আছে গতিকে 1 ৰ লগত 36 পূৰণ কৰিলে কিমান হ'ব 36 এ হ'ব 9 4 গুণ কত 36 9 ৰ পৰা 4 বাদ দিলে কিমান হয় 5 হয় মাজত 5 আছে গতিকে কি কৰিম এই 5 ৰ জায়গাত মই 9 minus 4 লিখিম y² minus 9 minus 4 y minus 36 তাৰপিছত y² minus a plus a minus 9 ৰ লগত y পূৰণ কৰিলে 9y minus a plus 4 ৰ লগত y পূৰণ কৰিলে 4y minus 36 তাৰপিছত এই দুটাত কমন কি আছে y আছে y এটা ৰল তাৰপিছত 9 ৰল দুটা আছিল এটা কমন লৈছে এটা থাকিল তাৰপিছত মাইনাস তাৰপিছত y2 আহিছে তাৰপিছত 9 থাকিল ইয়াত প্লাস আছে প্লাস দিয়া ব্ৰেকেটটো আকৌ কপি কৰা ইয়াত কপি পেস্ট কৰা তাৰপিছত কি থাকিব ইয়াতে 4 কাৰণ কি y কমন লৈছো ইয়াত কি থাকিল 4 থাকিল 4 9 গুণ 36 ব্ৰেকেট দুটা সেম আছে গতিকে তুলি আনা এই দুটা থাকিল y plus 4 হৈ গ'ল এতিয়া 4 ৰ 9 নম্বৰ প্ৰশ্ন 4y² plus 25y minus 21 y² হওক কিমান আছে 4 4 ৰ লগত 21 পূৰণ কৰি দিয়া কিমান হ'ব 84 84 ৰ উৎপাদক বিশ্লেষণ কৰা 84 2 ৰে হৰণ কৰা 2 8 ত 4 2 4 দুইবাৰ 2 4 দুইবাৰ 2 2 ত একবাৰ 3 21 ত 7 বাৰ 2 into 2 into 3 into 7 2 into 2 into 3 into 7 এই দুটো পূরণ করে দিয়া 4 into 3 2 তাৰপিছত 7 এই দুটো পূরণ করে দিয়া 4 7 গুণ 28 into 3 এতিয়া 28 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 25 নহব জানো হৈ গল 25 ক তুলি দি 28 minus 3 লিখিম কাৰণ 28 ৰ পৰা 3 মাইনাস কৰিলে 25 গতিকে হৈ গল 4y² plus 25 ৰ জায়গাত কি লিখিম 28 minus 3
28 minus 3 তাৰপিছত y আছে y লিখা তাৰপিছত 21 এতিয়া 4y স্কয়াৰ লিখা তাৰপিছত প্লাস 28 এর লগত y পূৰণ কৰি দিয়া 28y প্লাস মাইনাস মাইনাস 3 লগত y পূৰণ কৰি দিলে 3y minus 21 এতিয়া দেখা এই দুটাৰ পৰা কমন আছে কি কমন আছে দুফালে y আছে y টো আগত লিখি লোৱা সংখ্যাৰ কি কমন আছে এতিয়া 4 আছে ইয়াতো 4 আছে কাৰণ কি জানো আমি 4 7 গুণ কিমান 28 গতিকে 4 আছে দুফালে ইয়াৰ পৰা 4 কমন লৈছো y এটা কমন লৈছো দুটা আছিল y এটা থাকিল তাৰ পিছত প্লাস y আনিছো y নাথাকে সংখ্যা এটা থাকিব 4 লগত 7 পূৰণ কৰিলে কিমান হ'ব 28 হৈ গল তাৰ পিছত এই ব্ৰেকেটটো আকৌ কি হ'ব ইয়াত ৰিপিট হ'ব y plus 7 হৈছে তাৰপিছত ইয়াত কি হ'ব মাইনাস আছে গতিকে মাইনাসটো দি লোৱা কি নাই y লগত কি নাই 3 টো নাই 3 লগত y পূৰণ কৰিলে 3y মাইনাস প্লাস মাইনাস 3 7 গুণ 21 হৈছে এতিয়া এটা কাম কৰা ব্ৰেকেট দুটা মিল আছে গতিকে কি হ'ব লৈ আহা y plus 7 কি থাকিল 4y minus 3 4y minus 3 এইখিনি একেবাৰে সিম্পল হয় তাৰপিছত লাষ্ট প্ৰশ্ন আজি লাষ্ট প্ৰশ্ন 3x power 6 minus 6x square y তাৰপিছত minus 45x square y square আগৰ কেটা নিচিনা নহব ইয়াত সিম্পল এটা লাইনতে হৈ যাব কি কৰিম গোটেই কেটাৰ পৰা কমন আছে কি 3 ইয়াতো 3 আছে 3 2 গুণ 6 ইয়াতো 3 আছে 3 15 গুণ 45 গতিকে 3 কমন আছে 3 টো লিখি লোৱা এতিয়া x গোটেই কেটাত আছে y গোটেই কেটাত নাই গতিকে x গোটেই কেটাৰ পৰা আহিব কি আহিব হেতু দেখা ইয়াত 6টা আছে ইয়াত দুটা আছে ইয়াত দুটা আছে গতিকে x দুটা আহিব তাৰপিছত কি ৰলতে ইয়াত এটা x power 4 তাৰপিছত মিডল টাৰ্মত কিমান থাকিব 2 থাকিব 3 2 গুণ 6 x স্কয়াৰ আহিছে y থাকিব তাৰপিছত 45 ৰ 3 আহিছে গতিকে কি হ'ব 15 হ'ব 3 15 গুণ 45 তাৰপিছত x স্কয়াৰ আহিছে y স্কয়াৰ থাকিব বুঝছে এইখিনি একেবাৰে সিম্পল আছে আশা কৰিছো প্ৰতিটো অংকই বুজি পাইছা বুজি নাপালে মোক কমেন্ট সেকশনত জনাবা যে কোনখিনি অংক বুজি পোৱা নাই পৰৱৰ্তী সময়ত বাকি কিটা ভিডিও আহিব ৰেগুলাৰ আপডেট দি থাকিম তোমালোকে কোনটো চেপ্টাৰৰ কোনটো ভিডিও লাগে মোক কমেন্টছ কৰি জনাবা আৰু লাষ্টত মই এটা ৰিকুৱেষ্ট কৰিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি পৰৱৰ্তী ভিডিওৰ কাৰণে আপডেট থাকাৰ কাৰণে সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ